এই ভাৰতত চুকে কোণে স্বাধীনতা দিৱসটো উলহ-মালহেৰে উদযাপন কৰা হ'ব। আমাৰ ভাৰতত এই স্বাধীনতা দিৱস উদযাপন এইটো গোটেই বিশ্বই অহাকালি চাব। আৰু আজিকালি স্বাধীনতা দিৱসটো এনেকুৱা এটা নাগৰিকসকলৰ মাজত গুচি গৈছে যে আমি গাঁৱে ভূঞে ভাৰতৰ যিটো পতাকা এইটো উত্তোলন কৰি পেলাই উদযাপন কৰিব পাৰোঁ। কোকৰাঝাৰ চহৰতো আমি আজি এইটো ওলাইছোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ তিৰংগাক লৈ পেলাই নতুন জাগৰণ আনিব লাগে। শক্তিশালী ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত চবেই অংশগ্ৰহণ কৰিব লাগে। আমি ক'ব খুজিছোঁ কোকৰাঝাৰ শক্তিশালী আৰু উন্নত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সদায় অংশীদাৰ, আমি সদায় আছোঁ। আৰু ভাৰত সদায় আগত স্বাধীনতা নাছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা নীতিৰে স্বাধীন হৈছিল। আৰু এতিয়া স্বাধীন ভাৰত সদায় স্বাধীন আৰু স্বতন্ত্ৰ আৰু কাৰো ওচৰত আমি নথি স্বীকাৰ নকৰোঁ। আমাৰ ধৰ্ম অহিংসা আৰু অহিংসা নীতিৰে আমি এই ভাৰতখন উন্নত ভাৰত হিচাপে নিৰ্মাণ কৰিম। আৰু বিটিআৰবাসী আৰু বিটিচিবাসী বা কোকৰাঝাৰবাসী ৰাইজ সদায় ইয়াত অংশগ্ৰহণ কৰিব।